পুৰা ৰেচ লগাই দিওঁ ইচক চিন্তি তেতিয়া পুৰা মজা লাগিব। নাই ৰেচ নলগাওঁ, সেইবোৰ কৰি থাকিলে বহুত দেৰি হৈ যাব নহয়। একো দেৰি নহয়, ইচক চিন্তি লগাই দিওঁ নাবে। নে মোৰ লগত হাৰো বুলি ভয় খাই গলি? আপোনাক হৰুৱা বোলে আৰু ইমান টান নে? আপোনাক হৰুৱাটো ইজি হয়, ইজি। তেতিয়াহ'লে পুৰা ৰেচ লগাই দিওঁ মাঘ ফাগুন চত। তেতিয়াহ'লে আমাৰ গাইজ সকলো ৰেডি নে পুৰা ৰেচ লগাবলে? চলো চলো। ধুনীয়াম কাইদেউ বুঢ়া হ'ল যদিও কিন্তু গাত তাকত এটা আছে দেই। কেনেকে সাঁতুৰিছে? বজেন্দাই চোন এয়া বেয়া ডুবকি লগাইছে। চাব এতিয়া ভোলাদা বজেন্দাই বুৰ মাৰি ক'বাত ওলাবগে। দোস্ত চলো চলো। মোৰ যে সাঁতুৰি সাঁতুৰি বেলেগ ভাগৰ লাগি গৈছে পাই। পৰা লগা তোৰ ভাগৰ লাগিছে নে? ভাগৰ লাগিছে তোৰ। সেইকাৰণটো ৰখি দিছো। মই এতিয়া পাৰত অকমান বহিহে লওঁগে পাই। বই দুইটা বহোংগে, ভালকে ভাগৰটো অকমান মাৰি লওঁ। সঁচাকে চুইমিং কৰাটো কিন্তু ভাতৰ লগত পানী খোৱা কথা নহয় দেই। চুইমিং কৰোঁতে কৰোঁতে পকৰ একদম ফাটি যায় নে কি ক? হয় যি নহয় তোন, সাঁতোৰে হওক বা দৌৰে হওক বহুত টাফ হয়, বহুত টাফ। ইমান ইজি হোৱা হলেতো চবেই পাৰিলে হয়। হ'লেও এহেঁতি তিনিটাই কিন্তু আমাতকে পাৰে আকৌ। তেহেঁতি পাৰিব তোন, কিয়নো তেহেঁতৰ ঘৰতে পুখুৰী আছে। ঘৰত থাকিলে মছ দিছে, তেহেঁতি ঘৰতে পুৰা সাঁতুৰিয়ে থাকে। প্ৰেক্টিচটোহে মেইন, জানো নাই? ডেইলি প্ৰেক্টিচ কৰি থাকিলে ময়ো পাৰিম, তয়ো পাৰিবি। তেৰি বাত মে দম হে। ধনিয়া মোক চালা চুইমিং মে পাছ পেলাব পৰা কোনো মাইকেলাল এতিয়ালৈকে পেদাই নাই হোৱা ৰে। মে হু ধনীৰাম, মাই নাম ধনীৰাম ধনীৰাম। এনেকুৱাতে যে ধৰি লৈ ৰাম থুকন দিবলৈ মন যায়। এনেকুৱা কাম চালা কিয় কৰ ৰে? ক'তনো গেজু কৰিছো? ওপৰেদি সাঁতোৰ বা পানী তলেদি সাঁতোৰো মোৰ কথাহে। মোৰ আগত বেছি কথা নকবি। তেজ খোৱা মাল ফিটিং। পালি এতিয়া মছলা মোৰ লগত গেজু কৰিবলৈ আহ। আহি যা পকৰত দম আছে যদি। কি হ'ল, যায়গে নি? নগৈ আৰু কি কৰিবি? দেখিছ নাই মোৰ লগত কেনেকুৱা কৰিছে? মই পানীত তলেদি সাঁতোৰো, ওপৰেদি সাঁতোৰো, সেইটো মোৰ কথাহে কিবা। সেইটোতে মোক কেনেকুৱা কৰিছে। ইফালে নিজে গেজু কৰে, তেনেকুৱাত আকৌ লোকক গেজু কৰে বুলি ক'বলৈ আহিছে। মোৰ পিছত কোনো নাই অহা নেকি? কনকলতা হেঁতিচোন চব দং দংকে গৈছেগে। বজেন ব্ৰ, ভোলা ব্ৰ, ক'ত গৈছগে? ৰ আকৌ, আমাৰ সাঁতোৰ প্ৰতিযোগিতা কমপ্লিট হোৱাই নাই। আপুনি যে বৰ হেৰি হয়, একদম দুখ পাই সুখ পাই নাচায়, একদম কেনেকে মাৰি দিয়ে। কেনেবাকে মই হুলজেঙত গৈ পৰা হলে কি হলহেঁতেন? মই ভবা নাছিলো নহয় তই যে ইমান দূৰত গৈ পৰিবিগে বুলি।